খবৰ মুকালমুৱাত খুৰাৰ বিপিনীৰ বিৰুদ্ধে প্ৰতিবাদ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ খুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ লগতে খুৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ মুকালমুৱাস্থিত ৰাজীৱ ভৱনৰ বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই খুৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ খুৰাৰ বিপিনী বন্ধ কৰক আবকাৰী বিভাগ হায় হায় বিজেপি চৰকাৰ হায় হায় কৰ্ম সংস্থাপন দিব নোৱাৰা চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে মুকালমুৱা অঞ্চলত দুখনকৈ খুৰাৰ বিপিনীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে বৰক্ষেত্ৰী অঞ্চলত আৰু কেইবাখনো খুৰাৰ বিপিনীৰ অনুজ্ঞাপত্ৰ দিয়াৰ যুঁজা চলিছে বুলি জানিব দিছে প্ৰতিবাদকাৰীসকলে। সেয়েহে খুৰাৰ বিপিনী দুখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে নতুনকৈ খুৰাৰ বিপিনীক অনুজ্ঞাপত্ৰ নিদিয়াৰ দাবী জনাই আবকাৰী বিভাগৰ লগতে অসম চৰকাৰক। আমি আজি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ জৰিয়তে এই চাৰ্কল অফিচ বৰক্ষেত্ৰীত আমি এখন স্মাৰক পত্ৰ দিবলৈ আহিছোঁ ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে। ইয়াৰ উদ্দেশ্যটো হ'ল আমি গম পাইছোঁ যে আজি 15-20 দিন আগত বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা আৰু বৰতলাত এই অসম চৰকাৰ বিজেপি চৰকাৰে দুখনকৈ মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিছে আৰু আমি আৰু বিশেষ সূত্ৰে গম পাইছোঁ যে অতি শীঘ্ৰে আৰু পঞ্চায়তে প্ৰতি প্ৰায় 3খনকৈ 12খন পঞ্চায়তত 34খন মদৰ দোকানৰ অনুজ্ঞাপত্ৰৰ কাম চলি আছে আৰু যিটো আমি এই সমষ্টিৰ ৰাইজে আমি মানি ল'ব পৰা নাই। বৰক্ষেত্ৰীবাসী ৰাইজ শান্তিপ্ৰিয় ৰাইজ, মদক সদায় ঘিণ কৰে বিৰোধ কৰে, কাৰণ সকলোৱে জানে মদ খোৱাৰ পিছত পৰিয়ালবিলাক কেনেধৰণৰ অশান্তিৰ সৃষ্টি হৈ কেনেকুৱা এটা পৰিৱেশলৈ যাই আছে। গতিকে আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, যি দুখন মদৰ দোকান অসম চৰকাৰে বৰক্ষেত্ৰী সমষ্টিত অনুমোদন দিছে এই দুখন অতি শীঘ্ৰে ৰাইজৰ দাবী মানি বন্ধ কৰক আৰু যাতে অসম চৰকাৰ তথা নলবাৰী জিলা প্ৰশাসনে নতুনকৈ যাতে মদৰ দোকানৰ কোনো অনুজ্ঞাপত্ৰ প্ৰদান নকৰে। যদি প্ৰদান কৰে আমি বৰক্ষেত্ৰীৰ শান্তিপ্ৰিয় ৰাইজে 10-15 হাজাৰ মানুহে আমি পৰৱৰ্তী সময়ত ৰাস্তা অৱৰোধে হওক কাৰ্যালয় অৱৰোধে হওক গণতান্ত্ৰিক পদ্ধতিৰে বৃহৎ আন্দোলন কৰাৰ কাৰণে আমি সাজু হৈছোঁ। গতিকে অসম চৰকাৰলৈ আমি এইটো সতৰ্কবাণী তথা আমি ক'বলৈ বিচাৰিছোঁ, মদৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰক আৰু ভৱিষ্যতে যাতে এনেধৰণৰ কোনো মদৰ দোকানৰ অনুজ্ঞাপত্ৰ বৰক্ষেত্ৰী সমষ্টিত বিশেষকৈ নিদিয়ে তাৰ বাবে আহ্বান জনাইছোঁ। আজি আমি বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আজি আমি আমাৰ বৰক্ষেত্ৰী